বছৰীয়া বনবাসী জীৱনৰে অন্ত পেলাই পুনৰে ৰাজ্য শাসনৰে পাতনি মেলিছে নাজানো ভাইসকল চিৰপূজ্য পিতৃ পিতামহৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰে শত শত প্ৰজাগণৰ দাদা অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুৰুজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আমি তোমাৰ এই ভাতৃগণ নে কি কোৱা ভাই হয় সঁচা দাদা হয় আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণানুকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ ভাই লক্ষ্মণ কি হৈছে তোমাৰ দাদা হয় 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 মোৰ ভয় হয় এই যখ গৌৰৱ আৰু কিমান দিন থাকিব সঘনে কিয় কঁপি উঠে মোৰ মন নাজানো দাদা ইয়াৰ কিবা কাৰণ কোনোবাই যেন কয় মোক
বিৰাট বিপদ আজি নিশ্চয় লক্ষ্মণ নাজানো দাদা হাই কিবা বিপদ হ'ব আজি অযোধ্যা ৰাজ্য আৰু কিবা হেতু সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ বেৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপাই লক্ষ্মণ সঁচা কথা ভাই যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে কোনো চিন্তাৰ আমি নেদেখো কাল এতিয়া যাওঁ বোলা আমি খন্তেক বিশ্ৰামৰ ব'লা দাদা